মই আপোনালোকক এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত মই এটা বস্তু মানে দেখাম, আপোনালোকে চিনি পায় সেইটো বস্তু মানে কি খুব ভাল লগা আৰু মানে কি কয়, আমি আচলতে তাক ৰবাব টেঙা বুলি কওঁ। আপোনালোকে কিবা বেলেগ নামেৰেও জানিব পাৰে, কাৰণ ঠাই বিশেষে ভাষাৰ বেলেগ বেলেগ, সেইকাৰণে নামো বেলেগ হ'ব পাৰে। কিন্তু মই আমাৰ ইয়াতে সেইটো ৰবাব টেঙা বুলি কয়। তাৰে আজি আমি অলপ মানে কি কয় নহয়, ভৰ্তা বুলি কয় মানে, আৰু তাৰ আমি ভৰ্তা বনাই পেলাই খালোঁ, খুব সুন্দৰ লাগে খাই। এতিয়া গৰমটো আছেই অলপ অলপ, কিবা কাতি মাহত খাব লাগে বুলি মানে এটা কিবা নিয়ম আছে, পথাৰত নি খায় আৰু তাৰ বাকলি কিবা পথাৰত মানে কাতি বিহুত হেৰি কৰে, তেতিয়াৰ পৰাই খোৱা আৰম্ভ হয় বুলি কয়। তাত আজি মই আমাৰ ঘৰতে আনি পেলাই খালোঁ, খুব ভাল লাগিলে খাই। মানে যদি আপোনালোকে খাই, যোনে খাইছে তাৰ সোৱাদটো নিশ্চয় জানে। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে প্লিজ লাইক কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া বাকলি সেই পৰা গুচাই লোৱা ফুটাবোৰ দেখিছে, আৰু এয়া বাকলিটো আমি সৰুতে আগতে ইয়াৰ দি টুপি বনাওঁ, ভাল লাগে ধুনীয়াকৈ কিছুমান কৰি পেলাই। চব গুচাই লৈছোঁ, ইয়াতে জলকীয়া আৰু নিমখ দি পেলাই সানি সোৱাদ লোৱা যাব, খুব ভাল লগা বস্তু।